Hey dosto, welcome to my first channel. Happy Magbi boli chori diye ekbar. Neli bihu ahil moi naam. Sukot dance kore hu. Amar father o josto ola belek type. Amar gon naছিলে মাত্র. Khone ke ekine beya gali parche. Lukai ase ete gon. আমার এতে ভেলা পুজি আয়োজন চলি আছে আমার জান আছে এতে ফাদার ককা ককা এবাৰ হাই বুলি কৈ দিয়ক আমাৰ মেইন মানুহ মেজিৰ আছে ককাই কাম কৰি আছে আমাৰ ওয়ার্কারে কল চুচনি আনি আছে ওয়ার্কার বিলাকে মই যাম আৰু কাম আছে ব্লগটো আৰম্ভ কৰোঁ Hey dosto, welcome to my first channel office vlog তো আমাৰ পৰহি হ'ব ধামাকা ইয়াতে আহিব সবে বুলি ডাঙৰ আয়োজন হ'ব ইয়াতে সবে হ্যাপি মাগবি বুলি চৰি দিয়ে একবাৰ বঢ়িয়া আমাৰ ঘৰৰ পৰা কি মজা ভিউ দেখাবে সকলোৱে চাই লওক এখন চিৰাখানা পাহাৰ এইফালে জনতা বনে কি আছিলে এইটো গান্ধী মণ্ডপ এইখন দেখা পাই এতিয়া দেখা নাপাই কলি পৰি আছে এই আনব গৈছে তাতে কাক লৈ আনিছ কোন দুটা টিকু নিজে আইছে মই লৈ আনিছো নেকি ए हमारा अभी भाई अपने काम के लिए मस्त है जान मेरा ओ भाई ए तू साई फले सर আমি এটা কল সুসনি हाँ মানে এটা লগাম इसने लय खे हाँ সরি फ्लोरेट डायरेक्ट घुमा दिउता ককাৰ আইডিয়া কিছু আছে গাঁৱত বনাই থকা মানুহ আজি পুৰা গোটেই মেজিটোৰ মাষ্টাৰ প্লেনাৰ ককা তো ফাইনেলি আমাৰ ভেলা পুজি হৈ গ'ল এইকেইটা আমাৰ ওয়ার্কার মানে হৈ গ'ল মানে আৰু 80% হ'ল 80% হৈ গ'ল আৰু 20% বাকী আছে এইখিনি আমাৰ ইয়াতে ভেলা ঘৰ হ'ব এইখিনি খেল বৰ্তমান ভেলা ককটেল মানে হাউস দ্য জোস ককটেল হাউস দ্য জোস তো ফাইনেলি আমাৰ মেজি হৈ গৈছে এয়া কমপ্লিট ওপৰৰ লাগে আমাৰ বুবু সনক ए मोर नाम की सोनो ঋতিক কাশ্যপ বাপেকৰ নাম সনক সেইকাৰণে সনক আজি জোচ আমি গুৱাহাটী চহৰত থাকো কিন্তু আমি গাঁৱৰ জোচ আমি আনি দিছো আজি এতিয়া গধূলি কেইটা বাজিলে 7টা বজা আমাৰ কাম চলি আছে আমাৰ সত্যজিৎ আজি ওয়ার্কার বাকি কেটা পানী আনবা গৈছে বাকী কেইটা তামোল আনবা গৈছিল তামোল নহয় দুটাই তামোল আনবা গৈছে দুটা পানী আনবা গৈছে আৰু কাম কিমান বাকী আছে ছাৰ আৰু আমাৰ 40% মান আছে বাকি 40% এই চাৰিখন বেৰা আৰু এখন সেই ভেলা না হেতু হেৰি নহয় বাৰু দুখ নহয় বাৰু বঢ়িয়া নেলি মুখতি বাকি বিধহিলি উনিয়া পৰিলে গুড মৰ্নিং নেক্সট দিনা আজি যোৱাকালি আমাৰ ভেলা মেজিটো হৈ গ'ল পুজিটো এতিয়া আজি ঘৰটোৰ কাম আছে এইটো দিয়ে উল্টাইকে ধৰি আছে ৰেডি এয়া চামুক দে তই লৰা মোক দিছোন ফালি গেল মোৰ জানে ফালে দিছে জানি বুজি কি কৰা এ মই খেৰ চেৰ কৰবৰ আনলো ডিটেইলছটো দিবা না দে ক খেৰটো কৰিব নালাগে ডিটেইলছটো লিংকটো ডেছক্ৰিপশ্যনত দি দিম চবৰ আনসাৰ কওঁ নেকি ক হেল্ল' গাইজ তো আমি এই ভেলাঘৰটো বনালো আৰু ভেলা পুজিটো আনিলো কিন্তু আমি খেৰ ক'ৰ পৰা আনিলো এই গুৱাহাটীত খেৰ ক'ত পায় এইটো চবতকে ডাঙৰ প্ৰশ্ন খেৰ ক'ত পায় আপোনালোকে গম পায় নেকি গাঁৱতে খেৰ পায় কিন্তু গুৱাহাটীত ক'ত খেৰ পায় আমি 9 মাইলৰ পৰা আনিছো এইবিলাক খেৰ বেছি লোৱা নাই 2000 টকাৰ খেৰ আনিছো তো আজি ৰাতি আমাৰ খানা আছে মই হা কি আজি ৰাতি আমাৰ খানা আছে খানাৰ আয়োজন চলি আছে এক ছেকেণ্ড দে
তো মই এইফালে যাবলৈ লৈছোঁ, এতিয়া কাম আছে মোৰ, আৰু এহেঁতি কাম কৰি থাকিব এতিয়া গান চান বজাই মজাকে। তো হৈছে দেখাই দি ঘৰটো অলৰেডি কমপ্লিটে, খালি এইটো গানটো আনি বহুত ভাল হৈছে, এতিয়া কাম কৰি ভাল লাগব। কাম কৰি এতিয়া মই এই নহয় যে এটা এটা খেলা আছিল চুকত ডেন্স কৰে শুন, লাজ নাই। কি খাবা এতিয়া? বৰ্তমান আমাৰ খানা হ'ব, এতিয়া বস্তু আনিবলৈ যাম, গাহৰি মাংস, গাহৰি পূৰা খাম। ই খালি ভাত খাওঁ কৰি আছে, খানা খাই ভাত খাই। বৰষুণ দি আছে, বৰষুণ দি আছে, এতিয়া চব অধা চাৰে যাব। কিয় অধচাৰে যাব বে? এতে দাঙি কিনে লৈ বনাই কিনে ইয়াতে খাই দিলো। হেই নহ'ব এনেকে। তো আজি আমাৰ ভেলা পুজিৰ খানা, ইয়াতে গাহৰি পূৰা মেচটো, আমাৰ এতিয়া গাহৰি পূৰা হৈ আছে। এতিয়া কেনে এটা আইডিয়া গাহৰি পূৰাত হৈছেনে নাই? টিপিছা অলপ লাগব আৰু, অলপ লাগব আৰু। হৈ নাই না, কৰি লও না। আমাৰ অলৰেডি ভেলাঘৰ ভেলা পুজি গোটেইখিনি বনোৱা হৈ গৈছে। তো অহাকালি উৰুকা, তো আজি আমাৰ ইয়াতে এটা তো আমাৰ গাহৰি পূৰা হৈ গ'ল। এতিয়া আমাৰ খোৱা যাব। কেনেকুৱা লাগছে? বঢ়িয়া না? চবৰে থামছ আপ, বঢ়িয়া হৈছে। গুড মৰ্ণিং। আৰু আজি হ'ল উৰুকা। উৰুকা দিবা কালি এনেকুৱা বৰষুণ দিছে, গোটেই মেজি ভেলা পুজি গোটেই মানে জিকি, ভিতৰ চিতৰ চব জিকি গৈছে গোটেই। দেখা পাইছোঁ এতিয়া আপোনালোকে, গোটেই খেৰ চেৰ জিকি গৈছে, আৰু অলপ বেকাও হৈছে নেকি। বতাহ বহুত ডাঙৰ বতাহ মাৰিছিলে যোৱাকালি। কোনো বছৰত মানে উৰুকাৰ দিনা হওক বা উৰুকাৰ আগদিনা হওক এনেকুৱা বৰষুণ বতাহ নোহোৱা মানে পোৱা নাই। এইবাৰহে মানে প্ৰথম পাইছোঁ। এইবাৰ মানে এইবিলাক চেনিটাইজাৰ মাৰিছে পৰহিৰ পৰা ধামধুম। তো আমাৰ ৰাতিৰ কাৰণে আজি ইয়াতে আয়োজন হৈ গৈছে। বম মূৰাটোত লগাই দিছোঁ, গোটেই ৰাতি জ্বলব নাইতো আৰামত। এদিনৰ কাৰণে স্পীকাৰ এটা ভাড়াত আনিব দিছিলোঁ, ডাইৰেক্ট কিনি কিনে অফাৰ লৈ আনিছে। সেইটো আমাৰ ফাদাৰৰ জচটো অলপ বেলেগ টাইপ। ইয়াতে আমাৰ আজি খানা চলিব, পূৰা ওপৰত নিয়ৰ নপৰাকৈ পাৰি দিছে, তলত জুই ধৰিব, পূৰা ৰাউণ্ড কৰি গাহৰি পুৰি খাই দিম। ইয়াতে গান বাজি থাকিব। এইফালে আমাৰ মায়ে পিঠা গুড়ি খুন্দি আছে, মানে চালি আছে। কি পিঠা? চুঙা পিঠা বনাম। বঢ়িয়া। হেপী মাঘৰ বিহু, সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা থাকিল। আমি বৰ্তমান এতিয়া চুঙা পিঠা বনাম, যা পুৰা আয়োজন চলি আছে। এইকেইটা চুঙা ৰেডি হৈ আছে। পিঠাটো এতিয়া ডাইৰেক্ট ইয়াতে সোমাই যাব চুঙাটোত, পুৰা তললৈকে। তললৈকে যাবনে? কোনডাল গাছ? এডাল গাছ কেনেকে আনিব পাৰিম কওকচোন? দাদা কওকচোন, এডাল গাছ কেনেকে আনিব পাৰিম কওকচোন? কেনে জোচ কেনে? বঢ়িয়া না? বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজি জুয়ো জ্বলি। বঢ়িয়া। ইয়াতে আমাৰ জেঠাই ঘৈণীয়েকে মাতি আছে, আমাৰ ঘৰত নাচি আছিলে মাত্ৰ। নাই নামাৰো, আমাৰ ঘৰত নাচি আছিলে মাত্ৰ। ঘৈণীয়েকে আহি কিনে বেয়া গালি পাৰিছে, লুকাই আছে এতিয়া ঘৈণীয়েকৰ ঘৰত। গুড মৰ্ণিং। ভোগালী বিহুৰ বহুত বহুত আন্তৰিকতা জনালো চবকে। এতিয়া চবৰে খেৰ হাতে হাতে আছে, জ্বলাম এতিয়া। ভেলা পুজি ইয়াতে জ্বলোৱা হ'ব। তিলটো লৈ আনা। 3 পাক ঘূৰবা লাগে, লেটছ গো। কৃষ্ণ ৰখি হৰিব হৰিব। হৰিব হৰিব। তো
তো আমাৰ এতিয়া মেজি চেজি জ্বলোৱা হৈ গ'ল। এতিয়া মেজিৰ আগত সকলোৱে নাম প্ৰসংগ কৰিব, পুথি যদি পঢ়িব। আমাৰ দেউতাই পঢ়িব পুথিখন। আমাৰ মাঘ বিহুৰ দিনা পুৰা মাইকী মানুহ আজি খেল ধেমালি হ'ব ইয়াতে। এতিয়া আমাৰ ভিনদেউ ছেক্ৰেটাৰী অৰ্গেনাইজ কৰিছে। টান কৰিব লাগিব প্ৰথম হুচেন মাৰিব নালাগে কনভিজন কাম মাৰিব গৈছে কুকুৰটো লায়নত টেকেলি ভাঙিবৰ কাৰণে টেকেলি নাই। মই কাৰণে VLC টো উঠাই লৈছো। এইটো বহাম তাতে এবাৰ টেকেলি নাই। এবাৰ আমাৰ মা গৈছে ক'লে খুলি দিয়া ক'ত আছে দেখাই দিয়া। ক'ত আছে যা একবাৰ। মহাত্মা গান্ধী উস্কৰা দি আছে। গুচক এই লাগিল বঢ়িয়া ক'ৰ পৰা ক'ত গৈছে। ডাঙৰ ট্ৰে আছে ভালকে নালাগে ঠিকে আছে। আৰু কিমান দূৰে মানুহচোন ক'ৰবাত থিয় হ'ব লাগিব। কোন চিনি পোৱা নাই। ৰখিকে গেল বৌ ৰখিকে গেল হৈছে আৰু দে বৌদি মা যে বঢ়িয়া বেগ আৰম্ভ হৈছে। এইটো ৰেডি হৈছে ধৰক। হৈছে ছাৰ চিনিয়ে পাইছি দা। দৌৰ এতিয়া মোৰ টাইমত নদৌৰে আৰু মই যদি ইয়াৰ পৰা আহি যদি এনেকে বহিলো আছে মই তেতিয়াহ'লে গম এইটো নহয় মোক খেলি বহিবা মইতো প্ৰাইজ কি ফাৰ্ষ্ট প্ৰাইজ এইটো মন নাই কি গোটেই কোনো হেৰি প্ৰতিযোগিতা নহয় বা হেৰি নহয়। এইটো এটা প্ৰীতি মেচ আমি ধেমালিহে কৰিছো দেই। বঢ়িয়া এই ধৰকচোন নিতু দাস আজি মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। সকলো যাতে ভালে কুশলে থাকে এইটো বছৰ এইখিনিয়ে কামনা কৰিছোঁ।
আৰু 5 দিনৰ ব্লগ এটা ব্লগ বনালোঁ নিশ্চয় আপোনালোকে চাই ভাল পালে বুলি আশা কৰিছোঁ